হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। গাইজ, আমি আজি এটা নতুন ঠাইলৈ গৈ আছোঁ। সেইটো মানে মোৰ পিছপিনে আছে, সেইটো ৰাস্তা দিয়ে যাম আমি। নতুন ঠাইটো হ'ল ৰংচাপাৰাত আমি গৈ আছোঁ। আমাৰ যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ হ'ব। সেইটো ৰাস্তাটো ৰংচাপাৰা ৰাস্তা ইয়াৰ পৰা বেছি দূৰ নহয়, 2.83 কিলোমিটাৰ। বলক আমি এইপিনে এতিয়া গৈ থাকোঁ। হেল্ল' গাইজ, আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। বহুখন আগতে কৰি দিলোঁ, কিন্তু ৰেকৰ্ড হোৱাই নাছিল। তো সেইকাৰণে আৰু কি ৰেকৰ্ড আকৌ নতুনকৈ ষ্টাৰ্ট কৰিলোঁ। ইয়াত চাওক, এইটোৱে হ'ল ৰংচাপাৰা। ইয়াতে চাব চাইডে একদম পুৰা ইয়াৰ পৰা শুৰু। এইটোৱে হ'ল ৰংচাপাৰা গাঁও, যিটো ৰংচাপাৰা বুলি কয়। সেইটো গাঁওটো এইটোৱে ৰংচাপাৰা। চাওক কিমান ক্লিন, নিট এণ্ড ক্লিন, কিমান সুন্দৰ। ইয়াৰ পৰাই ষ্টাৰ্ট মানে। চাওক ৰাস্তাৰ চাইডে ডাষ্টবিন ৰখা আছে। সেইবোৰ ডাষ্টবিন ৰখা আছে, তেনেকৈ অকণমান দূৰে এনেকুৱা ডাষ্টবিন ৰখা আছে। তো চাওক দুই চাইডে কিমান ভাল, ধুনীয়া এটা পৰিৱেশ ইয়াতে ৰংচাপাৰা। ইয়াৰে মানে ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু কি মেইন। সেইটো এতিয়া ৰবাৰ বাগান আছে ইয়াতে। কিমান ধুনীয়া ফুলৰ গছ লগোৱা আছে ইয়াতেই। চাওক ইয়াতে মানে সেইটো ভুল আছিলে, বানানটো মুচাই দিছে। আগত বাইক লৈ যাব পাৰিবা। ইয়াতে কিবা ফিল্মৰ শ্বুটিং হৈ আছে। কিমান সুন্দৰ পৰিৱেশ ইয়াতে চাব পাৰে। দুই পিনে একদম পুৰা অকল গছ, ফুল গছ।
অহা যায় ওপৰত এটা ঘৰ বনোৱা আছে ইয়াতে আহি বহি থাকিব ওপৰৰ পৰা অকণমান ভিউটো দেখি ইয়াতে চাওক মানে এইটো মানে মানে বহুত ঠাই দেখিছোঁ প্ৰত্যেক ঘৰতে হাউচ নাম্বাৰ আৰু কাৰ ঘৰ হয় সেইটো এনেকুৱা লিখা থাকে ইয়াতে সেইটো মানে এটা ইয়াতে ভাল এইটো মানে কাৰ ঘৰ হয় আপোনালোকে চিনিব পাৰে আৰু কি ইয়াতে মানে প্ৰত্যেকৰ ঘৰতে তেনেকুৱা লগোৱা আছে আৰু সেইবোৰ থাকে লগোৱা সেইটোৱে হ'ল ৰংচাপাৰা অসমৰ ক্লিনেষ্ট ভিলেজ অফ আছাম মানে বহুত পৰিষ্কাৰ হয় আপোনালোকে চাইছে আৰু ইপিনে দুই চাইডত অকল ফুলৰ গছ ফুলৰ বাগান মানে বনাই থৈ দিছে গাৰ্ডেন অকল গাৰ্ডেনিং আৰু ফুল গছ মানে ভাল সেইটো এটা কনচেপ্ট মানে অসমৰ গোৱালপাৰাতে আছে সেইটো অসমৰ আৰু বেলেগ ঠাইত নাই তো সেইটো আমাৰ গোৱালপাৰাৰ যিবোৰ মানুহ আছে সিহঁতৰ মানে প্ৰাউড ফিল কৰিব লাগে যে আমাৰ অসমত এটা আছে তেনেকৈ ইয়াতে অকণমান আগতে শ্বুটিং হৈ আছিলে ইয়াতে হৈ আছে চাগে আমি এতিয়া গৈ থাকোঁ সেইটোৱে আছিলে ৰাংচাপাৰা ভিউ আপোনালোকে চালে আমি আৰু এতিয়া বেছি দেৰি নকৰোঁ আমি এতিয়া গৈ থাকোঁ